হৈছে ইমানকৈ কান্দিব লাগে নি ইয়ো পাপা আহিবইচোন আকৌ কেইদিনমানৰ পিছত বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ কিয়নো কৈছিলোঁ আপোনালোকক তেখেত আহি আছে আজি তো আহি পালেহি মানে মই তেখেতক সেই আমাৰ সেইডোখৰৰ পৰা গাড়ীৰ পৰা নামিব তাৰপিছত এইডোখৰ লৈ আহিম স্কুটি কৰি কাৰণ আমাৰ এইডোখৰৰ পৰা বহুত দূৰ হয় নহয় সেইটো কাৰণে ৰাতিপুৱা আজি এতিয়া বৰ্তমান 7টা বাজিছে ৰাতিপুৱা মই ৰেডি হৈ মেলি ওলাইছোঁ এই স্কুটিখনত তেওঁক লৈ আহোঁগৈ আজি মনটো বহুত ভালো লাগিছে আহিছে বহুত দিনৰ মূৰত আহিছে তেখেত তো সেইটো ব'লক আপোনালোকক দেখুৱাওঁ তেখেত আহিছে মই লৈ আহোঁগৈ বাৰু এয়া মানুহজন আহি আছে তেখেতে এইডোখৰ মানে আমাৰ সেই মেইন ৰোডৰ সেইডোখৰৰ পৰা সেইডোখৰ মেইন ৰোডৰ তাতে বাছৰ পৰা নামে এতিয়া এইডোখৰ আহি আছে সেয়া হাতত এটা ডাঙৰ তৰমুজ লৈ পেলাই এয়া আহি আছে এয়া একে অৱস্থা নাইকিয়া হৈ আহিছে গোটেই ৰাতিটো টোপনি ক্ষতি কৰি বিহুৰ গিফ্ট এয়া মোক বিহুৰ গিফ্ট দিছে চব এইটো বাৰু তৰমুজটো বাৰু বিহুৰ গিফ্ট আনিব লাগেনে বাৰু কওকচোন ইমান ধুনীয়া গিফ্ট আনিছে হয়নে দিয়া ব'লা এয়া এইটো দিলে দেই বিহুৰ গিফ্ট চব মই মানে মোৰ ছোৱালীজনীৰ লগত এটা প্ৰেংক কৰিছোঁ মানে কি হৈছে বাপেকে সেই তাৰ পৰা আহোঁতে পূৰা দাড়ি চুলি একো নকটাকৈ আহিছে তো বাহিৰে মোক ক'লে তুমি বেগটো লৈ পেলাই গৈ থাকা আৰু মই কি কৰিম চেলুনত সোমাই পেলাই একেবাৰে দাড়ি চুলিখিনি কাটি পেলাই যাওঁ মই বোলো ঠিক আছে তেনেহ'লে হ'ব তাৰপিছত আকৌ মোৰ ছোৱালীয়ে কি কৰিছে গেটৰ মুখতে ৰখি আছে বাপেক আহিব বুলি গম পালে যে গেটৰ মুখতে ৰখি আছে দেখিছে বেগটো মই লৈ আহিছোঁ তাৰপিছত মোক সুধিছে পাপা ক'ত মই বোলো পাপাই বোলো এটা কাম মই মানে এনেই ক'লোঁ আৰু তাইক মই বোলো পাপাই বোলো ছুটি নাপালে সেইটো কাৰণে বোলো আহিব নোৱাৰিলে পাপাৰ বোলো কিবা ট্ৰেইনিং পৰিলে নে কি বোলো ছুটি নাপালে সেইটো কাৰণে আহিব নোৱাৰিলে তো বেগটো দি পঠিয়াইছে তোমাৰ কাৰণে কিবা কিবি পঠিয়াইছে তো সেইটো কাৰণে বেগটো বাছতে লগাই পেলাই দিছে আৰু মোক কৈছে ফোন কৰি দিছে বাছখন গৈ পাইছে তুমি গৈ পেলাই লৈ আহা মানে তাইৰ ৰিয়েকশ্যনটো চাওকচোন মানে একদম এনেকুৱা কান্দিছে নহয় মানে আশাৰে ৰখি থাকে বাপেক আহিব বুলি আচলতে বহুত দিনৰ মূৰে পায় যে সেইটো কাৰণে কি হৈছে চাওঁ কি হৈছে ইমানকৈ কান্দিব লাগে নি ইয়ো ইমানকৈ কান্দিব লাগে নি কি হৈছে চাওঁ এইফালে আহা চাওঁ কি হ'ল আকৌ ইমানকৈ কান্দিবলৈ চাওঁ কি হৈছে চাওঁ পাপা আহিবইচোন আকৌ কেইদিনমানৰ পিছত কি হৈছে এয়া বাপেক নাহে বুলি যে কান্দি অৱস্থা নাইকিয়া হৈ গৈছে ৰাতিটো আধা ৰাতি উঠি পেলাই মোক সোধে মা পাপা আহি পালেহি নি মই বোলো নাই পোৱাহি ৰাতিপুৱা পাবহি সেই বহুত আশাৰে ৰখি থাকে যে সেই তাকে এতিয়া মানে একে মনটো দুখত একে ক'বই পৰা নাই তাই ইমান দুখ লাগিছেনে তোমাৰ ইমান দুখ লাগিছেনে দেখুৱাম দেই বাপেকক দেখাৰ লগে লগে ৰিয়েকশ্যনটো কি কৰে কান্দি মেলি এতিয়া আছে বাৰু বাপেক তুলি কাটি পেলাই আহি পেলাই ফটককৈ দেখিবতো কেনেকুৱা ৰিয়েকশ্যন হয় চাব লাগিব দেই কি ৰিয়েকশ্যন কৰে দেখি ছোৱালীজনী বান্দৰটোৰ নিচিনাকৈ উঠি লৈছে যে একদম পূৰা মানে এতিয়া কান্দি এয়া এতিয়া এনেকৈ থাকিব আৰু এতিয়া কিমান দেৰিলৈকে এনেকৈ থাকিব তাৰপিছত লাহেকৈ নামিব এয়া চকু পানী ওলালেই আকৌ চকু পানী ওলালেই কেনেকুৱা লাগিছে কোৱা এতিয়া মনটো কেনেকুৱা লাগিছে পাপা আহি গ'ল কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে এই ছাৰপ্ৰাইজ দিলোঁ তোমাৰ লগত প্ৰেংক কৰিলোঁ দেখিলা নাই মনা প্ৰেংক কৰিলোঁ এয়া সেয়া এতিয়া